নমস্কাৰ, পোনপ্ৰথমতে সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই দেখাবলৈ গৈ আছোঁ কেনেকৈ আপোনালোকে অতি সহজতে ইমেইল খুলিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে গুগল অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব ক্ৰিয়েট জিমেইল। তাৰপিছত নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে চেণ্ড বটনটোত ক্লিক কৰিব। চেণ্ড বটনটোত ক্লিক কৰিলে কি হ'ব, আপোনালোকৰ মোবাইলত এটা OTP চেণ্ড হ'ব, OTP যাব। সেই OTPটো আপোনালোকে ইয়াত দি দিব। OTPটো 6টা নম্বৰ হ'ব। দি ভেৰিফাইড ক্লিক কৰিব। তাৰপিছত ইয়েছ আই এম ইন, তাৰপিছত আই এগ্ৰী, আৰু এয়া আমাৰ ইমেইল ক্ৰিয়েট হৈ গ'ল। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।